Hello dear student, welcome to Unique Study 4.2. तो मैं बाइलिंगुअल भिडिओ बिला দি আছো ইংলিশ মিডিয়াম আসামিজ মিডিয়াম বহুত মিডিয়ামৰ কাৰণে না তো চোৱা মই কি কৰিছিলো ৰিভিজন পঢ়াইছিলো অলৰেডি তাৰ তিনটা পাৰ্ট হৈ গ'ল যোনে তিনটা পাৰ্ট চোৱা নাই আই বটনত মই লিংকটো দি দিছো তোমালোকে ক্লিক কৰি ল'বা তাত চাবা আৰু তাত চোৱা কিছুমান মই লিংকো দি দিছো সায়েন্সৰো আছে হা সায়েন্সৰ আছে তোমালোকৰ কিবা প্ৰিপজিশনৰ আছে মেথছৰো আছে একদম মজা আছে हाँ लाइट माने साइंस और लाइट चैप्टर আছে केमिकल रिएक्शन एटुरो আছে माने फर्स्ट चैप्टर एंड তোমালোকৰ প্ৰিপজিশন আছে ইমান ডিফারেন্স লৈ লৈ বুঝবা কি মজা আছে পইচা পাবা একদম কড়ক লাগিব তো কি কৰিবা মস্ত লাগিব তো ভিডিও বিলাক তোমালোকে যিমান পাৰা পুৰা শেয়াৰ কৰি দিয়া লগৰ বিলাকৰ মাজত যোনে চাইছা লাইক কমেন্ট কৰা যি বুজি নোপোৱা কমেন্ট কৰি জনাবা মই WhatsApp নাম্বাৰ দিম বুলি কৈছো এক দুটা ভিডিওৰ পাছত পাই যাবা WhatsApp নাম্বাৰটো তাত তোমালোকে যি কোৱেশ্চন বুজি নোপোৱা পুৰা লিখি পঠাবা মই আছো জিন্দাবাদ তো পুৰা হেল্প কৰিবা মোকো মই আছো আৰু তো বলা আজি আমি কি কৰো কোৱেশ্চন নম্বৰ 7 ৰ পৰা স্টাৰ্ট কৰো তো কোৱেশ্চন 7 কি দিছে চোৱা আৰু যদি বুজি নাপালে ক'বা আৰু হেডফোনটো সবে ইউজ কৰিবা দেই সো এক্সপ্ৰেছ দ্য ফলোইং ইন দ্য জেনাৰেল ফৰ্ম মানে তলত দিয়া সংখ্যাবিলাকক সাধাৰণ ৰূপত প্ৰকাশ কৰা বুলি কৈছে সাধাৰণ ৰূপ হেদিনা আমি কি কৰিছিলো প্ৰমাণিক ৰূপত লৈছিলো আজি আমি কি কৰিম সাধাৰণ ৰূপত আৰু যদি আগৰ ভিডিওটো বুজি পোৱা নাই সুধিবা এতিয়া চোৱা কোৱেশ্চন 7 ৰ একত দিছে তোমাৰ কি দিছে ইয়াত দিছে 1.001 into 10 to the power 19 sorry 9 और 2 पातिए लो 2 की दिसे 3.02 into 10 to the power minus 6 ओके এটা 1 to সোয়া কিনে কৰিবা এটো মানে সিম্পলত কৈ সিম্পল একেবাৰে সিম্পল আছে সোয়া আমি মাইনাস থাকিলে 0 সদায় কি হ'ব আগত আহিব আৰু প্লাস থাকিলে সদায় 0 কি যাব পাছলৈ যাব তো সোয়া এটো 1 আছে 001 কি কৰিম কৈছিল মই কি কৰিম কৈছো 0 টো সদায় পাছলৈ যায় এনে গাও সোয়া বুজা না যদি সোয়া ইয়াত কি আছে দেই সোয়া মই কৈ দিছো 1.001 into 10 to the power 9 আছে হয় নাই देखिए क्या करना है इसको पहले 1001 इस तरह लिख लीजिए मतलब पॉइंट ए टू जी टू पॉइंट के घर पासলৈ গৈছে এটো সোয়া ইয়াৰ পৰা ইয়াত এ ঘৰ দু ঘৰ তিনি ঘৰ পাছলৈ গৈছে মানে ইয়াৰ পৰা -3 কৈ দিয়া লাহেকে তো কি হ'ব 10 টু দি পাৱাৰ কি হ'ব 9 ৰ পৰা 3 গলে কিমান থাকিব 6 টা থাকিব বুজা নাই চাগে এলো সোয়া হা আৰু এবাৰ ইয়াত বুজাই দিছো পাইটত 1.001 into 10 to the power 9 আছে হয় না বাবু प्लस থাকিলে 0 সদায় পিছলৈ যায় प्लस है ना इसलिए पॉइंट ये पॉइंट क्या होगा इधर जाएगा तो 1001 पॉइंट के घर राइट साइड ले गल मतलब सोआसुन यार पर सोआ ए घर दु घर তিনি ঘৰ গৈছে নাই মানে ইয়াৰ পৰা কি হ'ব 10 ৰ পৰা তিনিটা শূন্য কমিব মানে এই 9টা শূন্য 10 টু দি পাৱাৰ 9 মানে কি আছে 10 মানে 1 ৰ পাছত 9টা 0 আছে বুজা নাই নি 10 টু দি পাৱাৰ 9 মানে 1 ৰ পাছত 9টা 0 আছে কিন্তু কেই ঘৰ পাছলৈ গৈছে তিনি ঘৰ মানে কেইটা কমিব 0 তিনিটা কমিব মানে কেইটা 0 আহিব 6টা क्लियर देखिए তিনি ঘৰ পাছলৈ গৈছে না তো কি হ'ব 0 কেইটা আহিব 6টা 1 2 3 4 5 6 কাম খতম নে কিবা কনফিউজ আছে 0 আৰু এটা আছিল নেকি ইয়াত ৰবা দেই সৰি মই মিস্টেক হ'ল নেকি কোৱেশ্চন পটাটো 0 আৰু এটা আছিল সৰি ইয়াত 0 আৰু এটা আছিল হা 0 আৰু এটা থাকা মানে 4 ঘৰ যাব মানে ইয়াত কি হ'ব 5টা 0 আহিব বাস आंसर হৈ গ'ল ইয়াত সোয়া ইয়াত কি হ'ব মাইনাস আছে মিন্স আগলৈ আহিব এতে আগলৈ কেনেকৈ আনিবা সোয়া কে ঘৰ আগলৈ আহিব কৈছে 6 ঘৰ মানে 6টা আগলৈ আহিব হয় নাই তো ইয়াক আমি কেনেকৈ বনাব পাৰিম একদম সিম্পল সোয়াচোন কেনেকৈ বনাব পাৰিম কোনোবা পাৰিবা সো মই কৈ দিছো এটো এনেকৈ লবা -6 আছে হয় নাই মানে 0 পইণ্ট এটা 0 কেটা আহিব কে ঘৰি আগলৈ আহিব এটো ভাবিব লাগিব -6 আছিল বুজা নাই বুজুৱাটো চোৱা এনেকৈ কৈছো মই কৈছো কি কৈছো
अगर ए टू माइनस हो पावर टू अगर पावर अगर माइनस हो तो पॉइंट आगे जाएगा, मतलब जीरो आगे आएगा। अगर पॉइंट प्लस में हो तो जीरो पीछे एड होगा। ओके, तो जीरो केटा आहिब चुआ 302 नाम्बार्स लिखिए दिया। इतना जीरो केटा आहिब इतना आছিলে হয় না जीरो 6 घर आगলৈ মানে এটা চোৱা ইয়াৰ পৰা এক ঘৰ হৈ গ'ল, 2 घर 3 घर 4 घर 5 घर 6 घर হ'ল। নে কাৰোবাৰ কিবা কনফিউজ আছে নেকি এইটোত? বুজা নাই চাগে, চোৱা আৰু এবাৰ বুজাই দিছোঁ হা। মানে এনেকা তোমালোক বুজি নাই পোৱা মই বুজাই দিছোঁ চোৱা। চোৱা ইয়াত চোৱা 3.82 ইনটু 10 টু দি পাৱাৰ -6 ল'ল হত চোৱা এনেকৈ ল'বা 302 এইটোতো বনামেই হয় নাই, দশমিক এই ইয়াৰলৈকে গ'ল নাই, মানে কেইটা মাইনাছ হ'ল ভাবাচোন, কেইটা হ'ল? 6টা আছিলে, কেইটা আমি অঁতৰাম 2টা, তো কেইটা থাকিব জিৰ'? 4টা। 4টা জিৰ' আগলৈ থাকিব নে পাছলৈ থাকিব? আগলৈ থাকিব, কাৰণ ইয়াত মাইনাছ আছে, গতিকে আমি 4টা জিৰ' আগত লগাই দিম। 1টা 2টা 3টা 4টা ইয়াৰ আগত দশমিক টমটমকৈ দি দিয়া হৈ গ'ল। কিবা আছে আৰু এইটো জিৰ'টো দিয়া নিদিয়া নিজৰ কথা, জিৰ' দিলে মানে অকণমান ষ্টেণ্ডাৰ্ড লাগিব, ভালকৈ কাপোৰ পিন্ধা যেন লাগিব, এইটোৱে কেছটো। তো এইটো হৈ গ'ল। এতিয়া আমি আহোঁ কি আহোঁ কুৱেশ্যন নম্বৰ 8লৈ আহোঁ। আৰু কুৱেশ্যন নম্বৰ 8টো আৰু এক দুটা তোমালোকক হোমৱৰ্ক দি দিওঁ, মই হোমৱৰ্ক দি দিওঁ চোৱা, তোমালোক কৰি চাবা, কোনে কিমান পাৰিবা কৰি চাবা। এটা দিছোঁ তোমালোকক 6.06 ইনটু 10 টু দি পাৱাৰ -5। 2 নম্বৰ হোমৱৰ্ক দিছোঁ তোমালোকক 8.03 ইনটু 10 টু দি পাৱাৰ -11। এই দুটা তোমালোকৰ হোমৱৰ্ক থাকিল, কৰি চাবা, বুজি নাপালে ক'বা। আৰু এটা দিওঁ নেকি, তিনিটা দিওঁ 8.04 ইনটু 10 টু দি পাৱাৰ 9 কৰি চাবা। এটা প্লাছত দুটা মাইনাছত, প্লাছ হ'লে বেকত যাব, মাইনাছ হ'লে ফ্ৰণ্টত আহিব, হৈ গ'ল। क्वेश्चन नंबर 8 अब करेंगे हम लोग क्वेश्चन 8 को। क्वेश्चन 8 चुआ कि दिसे नो क्वेश्चन 8 फाइंड द वैल्यू ऑफ m such that एমৰ মান নিৰ্ণয় কৰা যাতে বা যদি এনেকা দিয়া থাকে। তো আমি ডাইৰেক্ট সলিউশন কৰো। কি দিছে এমৰ মান, আৰু লাইট অকমান প্ৰবলেম হ'ব পাৰে কিয়নো লাইটৰ অলপ প্ৰবলেম চলি আছে ইয়াত। 3 to the power m plus 1 into minus 3 to the power 5 equal minus 3 to the power 7। এইটো কিনো আৰু কি ফৰ্মুলাত আহি গ'ল চোৱাচোন, a to the power m a to the power n যেটো ফৰ্মুলা আছিলে a to the power m into a to the power n মানে কি আছিলে a to the power m plus n। তো এই দুটা এড কৰা বেছ সেম আছে, मतलब -3 আহিব, পাৱাৰ বিলাক কি হ'ব এড হ'ব, ফৰ্মুলা বিলাক তোমালোকে চাবা, ইয়াৰ আগৰ পাৰ্টত চাবা, তাত আছে -3 to the power 7। देखिए कैसे हुआ ये फॉर्म क्या है, a to the power m and n to a to the power n में इसका जो आगे वाला पार्ट था वहाँ पे ये सब कुछ है, तो आप लोग देख लीजिए एक बार प्लीज़। तो इसका फॉर्मूला होगा a to the power m plus n। अगर मल्टीपल हो, बेस अगर सेम हो के अगर मल्टीपल हो तो क्या होगा, पावर ऐड होगा। तो देखिए यहाँ पे भी बेस सेम है, -3 बेस सेम আছে, पावर বিলাক বেলেগ বেলেগ আছে, এটো এড কৰি দিয়া। এতিয়া a -3 কাটি দিয়া, থাকি গ'ল কি থাকি গ'ল m প্লাস 1 + 5 मतलब 6 ইকুৱেল ইয়াত কি আছে 7। এতিয়া m থাকক ইকুৱেল টু 7 হ'ব প্লাস 6 ইফালে গ'লে -6, therefore required m equal 1। m ৰ ভ্যালু আমি কিমান পালো 1। কাম খতম। क्वेश्चन नंबर 9 লৈ আহোঁ। क्वेश्चन नंबर 9 কি দিছে, the size and diameter of a plant cell is 0.001275 meter expressed is in standard form। মানে তলত উদ্ভিদ কোষৰ কি দিয়া আছে, ইয়াত ব্যাস দিয়া আছে ইমান, ইয়াক আমি মাইনৰ ৰূপত লিখিব লাগিব। স্ট্যান্ডার্ড ৰূপটো কি আছে নো চোৱা, सॉल्यूशन क्वेश्चन नंबर 9 वाला सॉल्यूशन गिवन क्या गिवन है, यहाँ पे दिया से लिखिबा देই অসমীয়া মিডিয়াম বিলাকে আখৰ নাচাবা, কনসেপ্ট চাবা। diameter of plant cell equal 0.0000127
5 কেনে লিখিবা অসমীয়া মিডিয়াম বিলাকে দিয়া আছে উদ্ভিদ কোষৰ আকাৰ বা ব্যাস বুলি কি দিছে 0.0000125 বাস এটো দিছে ন therefore মান্য রূপ means standard form কি হবে এটা standard form কি হবে দেখি পোৱা নাই নেকি সো standard form টো কি হবে পয়েন্ট এই সোয়া নাম্বারছত যাব সদায় নাম্বারছৰ পাছত যাব কৈছিলো তো 1.275 ইনটু ইয়াত পয়েন্ট আহিলে নাই কেইটা সংখ্যা পাছলৈ গৈছে এটো সোয়া এটা দুটা তিনিটা চাৰিটা পাঁচটা গৈছে নাই এখন 10 টু দি পাৱাৰ -5 বা পয়েন্টৰ আগতহে দশমিক আছে জিৰ' বিলাক আছে এখানে মাইনাস বাস হৈ গল বুজাই থাকিব নালাগে তো আগত আছে বুজাই মানে এগাল আছে তো চাই লবা এতিয়া আমি আহো কোৱেশ্চন নম্বৰ 10 মই বুজাই গৈছো তোমালোকে চাই যোৱা Question 10 কি কৈছে চোৱাচোন In a shelf there are 5 books of thickness 20 mm and 5 paper of thickness 0.016 mm. What is the total thickness of the shelf? মানে কি দিছে চোৱা এটা থাকত মানে হা পাঁচখন কিতাপ দিছে ইয়াত দিছে এটা থাকত 20 mm বেদৰ পাঁচখন কিতাপ আৰু কি দিছে ইমান মিলিমিটাৰৰ পাঁচখিলা কাগজ আছে থাকটোৰ মুঠ ব্যাস मतलब सेल्फ है ना इस तरह का सेल्फ में क्या 5 बुक्स है और सम पेपर्स है जो बुक्स है उसका एक बुक का थिकनेस है 20 मिलीमीटर और जो पेपर है उसका एक पेपर का थिकनेस है 0.016 मिलीमीटर तो देयर आर 5 बुक्स एंड ऑल्सो 5 थिकनेस पेपर्स तो अभी क्या निकलना है टोटल थिकनेस कितना है उनका वो निकलना है तो क्या क्या दिया हुआ है लिख लेंगे हम देखिए क्वेश्चन 10 solution given writing problem दिया আছে फर्स्ट क्या दिया हुआ है thickness of each book equal कितना दिया हुआ है 20 मिलीमीटर অসমীয়াত কি লিখিবা প্ৰতিটো কিতাপৰ বেদ কৈ গৈছো বুজি নাপালেও আখৰ বুজি নাপালে মই যি কৈ গৈছো লিখি যাবা প্ৰতিটো কিতাপৰ বেদ 20 মিলিমিটাৰ there are 5 thickness of 5 books মানে পাঁচখন কিতাপৰ बेद तो क्या होगा 5 into 20 मतलब एक का थिकनेस था 20 तो 5 का क्या होगा 5 into 20 मतलब 100 मिलीमीटर हो गया ना 100 मिलीमीटर और ये भी क्या होगा 100 मिली मतलब ये असमीज मीडियम के लिए ये जो है असमीज मीडियम ये है इंग्लिश मीडियम के लिए तो लुक थिकनेस ऑफ ईच बुक 20 मिलीमीटर Therefore, thickness of 5 books equal 5 into 20 मतलब 100 मिलीमीटर तो हमें क्या लिखिबा प्रतिটো কিতাপৰ বেদ 20 मिलीमीटर পাঁচখন কিতাপৰ বেদ 5 into 20 কৰিবা 100 मिलीमीटर হল সিমিলারলি কি হ'ব বা again thickness of each paper 0.0 কিমান আছিল 16 मिलीमीटर Therefore, thickness of 5 paper equal 0.016 into 5 मतलब 0.080 मिलीमीटर অসমীয়া মিডিয়ামে কেনে লিখিবা আকৌ লিখিবা প্ৰতিখিলা কাগজৰ বেদ 0.016
মিলিমিটাৰ দেখা নাই নি দেখি পাইছা এতেকে 5 খিলা কাগজৰ বেদ কি হ'ব 0.016 into 5 মানে 0.080 এতিয়া উলিয়াব দিছে টোটেল তেনে কি হ'ব therefore টোটেল বা অসমীয়াত কি লিখিবা মুঠ বেদ টোটেল थिकनेस কি হ'ব प्रथमতে किमान पाला चुआ किताबों किमान पाला 100 बुक्स वाला 100 था और इसमें कितना है 0.080 मतलब 100.080 मिलीमीटर काम खत्म किबा আছে ইয়াত একো ডাল নাই 0 लिखिब पारि निलिखिले हो जाए ये वाला हाँ अब क्वेश्चन नंबर 11 क्वेश्चन 11 बुक में पेपर में हम सॉल्व कर देते हैं देखिए सॉरी हिल रहा है द वैल्यू ऑफ 3 to the power minus 3 to the power minus 3 देखिए 11 का 1 हाँ 3 to the power minus 3 मान कैसे माने एटू की फॉर्म होता है a to the power minus 1 की असले फॉर्मूला 1 by a ना 1 by a असले नहीं तो आमी की करिम 1 by a कोड আছে एटू साम আৰু চোৱা এটা বস্তু আৰু এটা বস্তু আছে নাই চাওচোন এইটো চোৱা আছে বনাই লওঁ এনেকৈ চোৱা ইয়াক আমি মাইনাছত ল'ম এতিয়া চোৱা কি হ'ব 3 to the power minus 3 मतलब কি হ'ব माइनस मीन्स 1 by 3 पावर है क्यों तो ये वाला आपका होगा राइट आंसर कौन वाला ये वाला नहीं ये वाला राइट आंसर 1 by 3 क्यूब ओके सो केनेका কৰিছো 3 to the power minus 3 मतलब a to the power minus n तो এই এর উপৰত 1 আছে বুলি ধৰিব পাৰি সো কি হ'ব 3 মাইনাস থকাৰ লগে লগে 1 by আহিয়া যাব 1 by 3 আছে 3 ইয়াৰ ঘাত আছে 3 গতিকে এনেকা বনালে হ'ল দুইটো চোৱা the value of কি দিছে 2 to the power 3 स्क्वायर इसका वैल्यू बहुत होगा देखिए एक तो हो गया क्या होगा 2 स्क्वायर मतलब 4 3 स्क्वायर मतलब 9 ये यहाँ पे नहीं है আছে ইয়াত নাই তো আমি কি কৰিম ইয়াক আৰু এটা বনাব পাৰিম চোৱা মই কি কৈছিলো যদি ইয়াত উল্টাই दिया তেতিয়া माइनस होगा ना घाटू अगर इसको हम रोटेट कर देते हैं 3 को ऊपर न्यूमिनेटर में और 2 को डिनोमिनेटर कर देते हैं तो ये पावर माइनस होगा तो यहाँ पे एक है ऑप्शन 3/2 ये वाला राइट उसी तरह द वैल्यू ऑफ -2/3 टू द पावर 4 इसका क्या होगा माइनस अगर यहाँ पे इवेन है मतलब ये जुग्म आसे ना साइड जुग्म থাকিলে এটো প্লাস হৈ যাব 2 to the power 4 2 to the power 4 मतलब 16 and 16 to the power 4 मतलब 3 to the power 4 मतलब 81 16/81 16 upon 81 ये वाला राइट आंसर द स्टैंडर्ड फॉर्म ऑफ 0.00064 पॉइंट यहाँ पे लाइए 6.4 होगा और पॉइंट के आगे 0 है माने पॉइंटर आगे 0 আছে মানে কি হবে 2 -5 পাঁচটা করনা দেন এটা দুটা তিনটা চারটা পাঁচটা এখানে এটা হইছে তোমার রাইট आंसर 2.03 into 10 to the power -5 মানে এটা ডাইরেক্ট জানাছুন এটা দুটা মাইনাস করে দিয়া তিনটা 0 কত হবে আগত মানে সংখ্যার আগত তিনটা 0 কত আছে এটা চাবা তো কত আছে এইটো আছে সরি হৈ গ'ল আছে নাই চোৱাচোন চোৱা এই দশমিকটো আমি ইয়াত তিনটা 0 চাৰিটা নহয় তিনটা 0 আছিলে এটোত কি হ'ব দশমিকটো যদি ইয়াত লৈ যাম দুটা মাইনাস হ'ব না 5 আছে দুটা মাইনাস কৰি দিলে কি হ'ব এটা দুটা তিনটা 0 থাকিব গতিকে এটো ৰাইট आंसर তো ইয়াৰ লৈকে আজি থাকক আমি কি কৰিম ইয়াৰ পাছৰ ভিডিঅ'ত আমি চ্যাপ্টাৰ 1 ৰ পৰা ষ্টাৰ্ট কৰিম ওকে পুৰা যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা হা